কেতিয়াবা কাৰোবাৰ মুখত হাঁহি আনি চোৱা, দেখিবা তোমাৰ মুখত হাঁহি নিজে নিজেই আহি পৰিব। কাকোকে ভয় নোখোৱাবা, সাহস দিবা, লাজ নিদিবা, শিকাই দিবা, বুৰ্বক বুলি নকবা, বুজাই দিবা, খং নকৰিবা, বুজিব চেষ্টা কৰিবা। এয়াই হৈছে সুন্দৰ চৰিত্ৰৰ সুন্দৰ গুণ। যিয়ে তোমাক ভাল পায়, তোমাক গুৰুত্ব দিয়ে, তোমাক মিছ কৰে, তেওঁক কেতিয়াও দূৰলৈ ঠেলি নিদিবা। নহ'লে হয়তো এদিন দেখিবা আকাশত তৰা বিচাৰিবলৈ গৈ হাতৰ মুঠিৰ ওচৰত থকা চন্দ্ৰটোকে তুমি হেৰুৱাই পেলাইছা। কাৰোবাৰ পৰা কষ্ট পাই ভাগি নপৰিবা। মনত ৰাখা, প্ৰতিটো কষ্টই এটা নহয় এটা শিক্ষা দি যায়। বুজাই এনেই বুজিব মৰমৰ মূল্য কিমান। গতিকে গুৰুত্বহীন মানুহৰ পৰা মৰম বিচাৰি নিজকে কেতিয়াও ভিখাৰীৰ লগত তুলনা নকৰিবা। জীৱনত সুখ উপভোগ কৰিবলৈ হ'লে আনকো সেই সুখত সমভাগী হ'বলৈ দিবা। এনে কৰাটো কেৱল উদাৰতাই নহয়, বুদ্ধিমানৰো কাম। সম্পৰ্ক এটা সহজতে ভাঙি দিবতো নালাগে, কিন্তু যিটো সম্পৰ্কত আপোনাৰ গুৰুত্ব নাই সেই সম্পৰ্কক জীয়াই ৰাখিবও নালাগে। সুন্দৰতাতকৈ মহান হৈছে চৰিত্ৰ, প্ৰেমতকৈ মহান হৈছে ত্যাগ, সম্পত্তিতকৈ মহান হৈছে মানৱতা। কিন্তু সুন্দৰ সম্বন্ধতকৈ মহান এই জগতত আৰু আন একো নাই। হাঁহিব সকলোৰে আগত পাৰি, কিন্তু মানুহে কান্দিব পাৰে সেইজনৰ আগতহে যিজনক প্ৰকৃততে ভাল পায়।